নাৰায়ণপুৰৰ অসম অৰুণাচল সীমান্তৰ দুৰপাঙত উত্তাল প্ৰতিবাদ হত্যাকাৰীক ফাঁচীৰ দাবীত ৰাজপথলৈ ওলাই আহিল শ শ মহিলা নাৰায়ণপুৰৰ অসম অৰুণাচল সীমান্তৰ দুৰপাঙত উত্তাল প্ৰতিবাদ অঞ্চলটোৰ এগৰাকী মহিলাক হত্যাৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে মহিলাসকলে পম্পী মুদৈ গুৰুং নামৰ মহিলাগৰাকীক হত্যা কৰি স্বামী কৃষ্ণ গুৰুঙে গছত ওলমাই আত্মহত্যা ৰূপ দিয়াৰ চেষ্টা চলাৰ অভিযোগ প্ৰতিবাদকাৰীৰ সীমান্তৱৰ্তী অঞ্চলটোৰ শ শ মহিলা ৰাজপথলৈ ওলাই আহি পথ অৱৰোধ কৰাৰ লগতে পম্পী মুদৈ গুৰুঙক হত্যাৰ বিচাৰ লাগে হত্যাকাৰী কৃষ্ণ গুৰুঙক ফাঁচি দিয়ক আমাৰ দাবী মানিবই লাগিব আমাক ন্যায় লাগিবই মহিলা সুৰক্ষা দিয়ক আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে পৰৱৰ্তী সময়ত প্ৰতিবাদকাৰী মহিলাসকলে হত্যাকাৰী কৃষ্ণ গুৰুঙৰ বাসগৃহ ঘেৰাও কৰাৰ লগতে পৰিয়ালৰ লোকক জবাবদিহি কৰে প্ৰতিবাদী মহিলাসকলে SP আনন্দ মিশ্ৰক তদন্ত কৰিবলৈ আহ্বান জনায় উল্লেখ্য যে সীমান্তৱৰ্তী দুৰপাং অঞ্চলৰ কৃষ্ণ গুৰুং নামৰ হত্যাকাৰীটোৱে ঢকুৱাখানাৰ কৃষ্ণপুৰ অঞ্চলৰ পম্পী মুদৈ নামৰ যুৱতীগৰাকীৰ সৈতে যোৱা বহাগ মাহত বিবাহপাশত আবদ্ধ হৈছিল বিবাহৰ 3 মাহ সম্পূৰ্ণ নহওঁতেই যোৱা 8 জুলাই নিশা নিৰুদ্দেশ হোৱাৰ পিছতে 9 জুলাই বিয়লি দুৰপাং নদীৰ পাৰৰ ঘন জংঘলৰ মাজৰ এজোপা গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল মহিলাগৰাকীৰ মৃতদেহ এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি হয় ইতিমধ্যে স্বামী কৃষ্ণ গুৰুঙক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে অসম অৰুণাচল সীমান্তৰ পৰা প্ৰদীপ বৰা UA নিউজ